নমস্কাৰ বন্ধুসকল জবটেক আসাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজি এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম আপোনালোকে ইয়াত দেখাও পাইছে চাগে ইয়াত আপোনালোকে চাব পাইছে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী যেটো নতুনকৈ এতিয়া শিক্ষক নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গৈছে যদি আপোনালোকে নাজানে তেতিয়াহ'লে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ জনোৱা হ'ল আৰু যদি আপোনালোকে নিজে যদি নিজৰ মোবাইল বা লেপটপত নিজৰ আবেদনটো কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ বাবে গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু এটা আপোনালোকলৈ অনুৰোধ যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব আপোনালোকে ইয়াত দেখা পাইছে এইটো হৈছে অফিচিয়েল ৱেবছাইট হয় যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা দিম তাতো আপোনালোকে ক্লিক কৰি পিনি এইটো ইণ্টাৰফেচত সোমাব পাৰে আগলৈ যোৱাৰ আগতে আমি কিছুমান ইম্পৰ্টেণ্ট ডেট কিছুমান চাব বিচাৰিছোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ আৰম্ভ হৈছে ইয়াত দেখা পাইছে লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ এল পিটো 8-3-2025 আৰু আপাৰ প্ৰাইমাৰীটো 8-3-2025 আৰু এটা ইম্পৰ্টেণ্ট ডেট আপোনালোকে মনত ৰাখিব লাগিব অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ যিটো লাষ্ট ডেট সেইটো বহুত মেণ্ডেটৰী হয় গতিকে লাষ্ট ডেটটো হৈছে আপোনালোকৰ 8-4-2025 আৰু আপাৰ প্ৰাইমাৰীৰ বাবে ছেইম 8-4-2025 তাৰিখ আপোনালোকৰ অনলাইনৰ লাষ্ট ডেট তাৰপিছত যদি এইটো ছাইডে যাওঁ তেতিয়াহ'লে ইম্পৰ্টেণ্ট ডেটকেইটা দিয়া আছে তাৰ অপজিট ছাইডে যদি চাওঁ তেতিয়াহ'লে ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ লিংককেইটা দিয়া আছে মেইন মেনু এপ্লাই অনলাইন তাৰপিছত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে লগ ইন কৰিব পাৰি লগ ইন কৰাৰ পাছত কিছুমান ষ্টেপ থাকে সেই গোটেইকেইটা এই ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব ফাৰ্ষ্টত আমি এপ্লাই অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত যেতিয়া আপোনালোকে তাত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব প্ৰচিড টু এপ্লাই ইয়াতে ক্লিক কৰিব লাগিব প্ৰচিড টু এপ্লাই অপশ্যনত যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব ইয়াত আপোনালোকে দেখা পাইছে ইয়াত এটা লিখা আছে অল দ্য ফিল্ড আৰ কম্পালচৰি ইয়াত কোনো এক্সট্ৰা দিয়া নাই আপোনালোকে যিটো দিছে সেই গোটেইকেইটা বহুত মনোযোগেৰে ফিল আপ কৰিব লাগিব ইয়াত ফাৰ্ষ্টত দিয়া আছে পোষ্ট কেটেগৰী লোৱাৰ প্ৰাইমাৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিবনে আপাৰ প্ৰাইমাৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব দুটা দিয়া আছে দুটাৰ ভিতৰত যিকোনো আপোনালোকে এটা চিলেক্ট কৰিব লাগিব তাৰপিছত এপ্লাই ফৰ পোষ্ট আপোনালোকে তলত দেখা পাইছে চাগে এপ্লাই ফৰ পোষ্ট কোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত চুজ স্কুল মিডিয়াম আপোনালোকে কোনটো মিডিয়াম ইয়াত দেখা পাইছে প্লিজ চিলেক্ট দ্য মিডিয়াম অফ স্কুল কেয়াৰফুলি মিডিয়াম অফ স্কুল শুড বি আইদাৰ লেংগুৱেজ অৰ টেট অৰ মাৰ্ক ন' চেঞ্জ ইন মিডিয়াম উইল বি কোনটো মিডিয়ামত আপোনালোকে পঢ়াব বিচাৰে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব তাৰপিছত এপ্লাই টেট আপোনালোকৰ দুটা টেট আছে আসাম টেট বুলি এটা আছে তাৰপিছত চেণ্ট্ৰেল টেট চমুকৈ CTET গতিকে আপুনি কোনটো কোৱালিফাই কৰিছে সেইমতে আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আমাৰ আহি গ'ল যদি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে আপোনালোকে ইয়াত দেখা পাইছে এইটো মই কৈ দিলোঁ এপ্লাই ফৰ পোষ্ট লোৱাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমাৰী তেনেকৈ এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী বুলি আহিব যদি আপোনালোকৰ নিজৰ মতে সেইটো ফিল আপ কৰিব লাগিব তাৰপিছত মই দেখুৱাই দিছিলোঁ আসাম টেট CTET অৰ্থাৎ চেণ্ট্ৰেল টেট দুটা আছে যদি আপোনালোকে এটা কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ মতে সেইটো চিলেক্ট কৰিব তাৰপিছত ফাৰ্ষ্ট নেম অফ দ্য এপ্লিকেণ্টৰ নামটো প্ৰথম নামটো দিব লাগিব তাৰ তলতে দিব লাগিব আপোনালোকৰ লাষ্ট নাম মানে যিটো উপাধিটো তাৰপিছত ইয়াত মোবাইল নাম্বাৰ দিব লাগিব ইমেইল ID দিব লাগিব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ক্ৰিয়েট ইয়ৰ নিউ পাছৱৰ্ড সেইটো আপোনালোকে নিজৰ মতে কৰিব লাগিব কিন্তু পাছৱৰ্ডটো দিওঁতে কিছুমানে ভুলকৈ দিয়ে সেইটো আচলতে কিছুমান লেটাৰ কেপিটেল যেনে ফাৰ্ষ্টত আপোনালোকে কেপিটেলকৈ দিলে তাৰ দুটা তিনিটা লেটাৰ স্মলকৈ দিলে তাৰপিছত নিউমাৰিক নাম্বাৰকৈ দিলে
সেই তিনিটা অপশ্যনটো আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব যাতে পিছলৈও মনত থাকে তাৰপিছত আপোনালোকে চিম্পলি ক্লিক কৰিব লাগিব ছাবমিট অপশ্যনত যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অপেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপোনালোকৰ যিটো ইমেইল আইডি আৰু যিটো আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেইটো ওলাই গৈছে তাৰপিছত কেটেগৰী আপোনালোকে যিটো টেট কোৱালিফাই কৰিছিলে সেইটো তাৰপিছত পাছৱৰ্ড আপোনালোকে তলত গৈ পিনি চিম্পলি লগইন কৰি দিলে হৈ গ'ল লগইনটো কৰাৰ পিছত আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ অপেন হ'ব ছেকেণ্ড ইণ্টাৰফেচ ইয়াত আপোনালোকে দেখা পাইছে মই এপ্লাই কৰিছিলোঁ লোৱাৰ প্ৰাইমাৰীৰ কাৰণে তাৰপিছত প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজত চিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট ডিষ্ট্ৰিক্টটো ছেকেণ্ড ডিষ্ট্ৰিক্ট তাৰপিছত থাৰ্ড ডিষ্ট্ৰিক্ট এই তিনিটা আপোনালোকক চিলেক্ট কৰিব দিয়ে আপোনালোকে নিজৰ মতে সেই ডিষ্ট্ৰিক্টকেইটা চিলেক্ট কৰিব লাগিব যেনে ইয়াত আপোনালোকে দেখা পাইছে চাগে বৰপেটা বিশ্বনাথ বঙাইগাঁও গোটেই অসমৰ গোটেই ডিষ্ট্ৰিক্টকেইটা ইয়াত দিয়া আছে ক'ত ক'ত চিট আছে গতিকে আপোনালোকে নিজৰ মতে সেইটো ফিল আপ কৰি দিব তাৰপিছত তলত আহি গৈছে আপোনালোকৰ যিটো টেট কোৱালিফিকেশ্যন টেটৰ কিছুমান ডিটেইলছ আপুনি যিটো টেট কোৱালিফাই কৰিছে সেইটো টেটৰ কিছুমান ডিটেইলছ সোধা হৈছে কোৱালিফিকেশ্যন ডিটেইলছ ৰোল নাম্বাৰ ইয়েৰ অফ পাছিং কোন চনত আপোনালোকে পাছ কৰিছে টোটেল মাৰ্ক কিমান আছিলে কিমান পাইছে তাৰপিছত পাৰ্চেণ্টেজ ষ্টেটটো চিলেক্ট কৰিব লাগিব চাৰ্টিফিকেটৰ নাম্বাৰটো তাৰপিছত লেংগুৱেজ ইন চেণ্ট্ৰেল টেষ্ট লেংগুৱেজ টু চেণ্ট্ৰেল টেষ্ট সেই গোটেইকেইটা আপোনালোকে দিব লাগিব তাৰপিছত এপ্লাই ফৰ আছামিজ মিডিয়ামৰ কাৰণে এপ্লাই কৰিছিলোঁ গতিকে এইটো দিয়া আছে তাৰপিছত যদি আমি চাওঁ তললৈ তেতিয়া পাৰ্চনেল ডিটেইলছ সোধা হৈছে আপোনালোকে ইয়াত দেখা পাইছে পাৰ্চনেল ডিটেইলছো দিব লাগিব আপোনাৰ ইমেইল আইডি আছে আগতে যিটো ফিল আপ কৰিছিলে সেইটো অট'মেটিকেলি শ্ব' আপ হৈ যাব তাৰপিছত ফাদাৰ নেম মাদাৰ নেম গাৰ্জেন নেম আপোনালোকে এণ্টাৰ কৰিব পাৰিব যদি আছে তেতিয়াহ'লে মেৰাইটেল ষ্টেটাছ মেৰিড নে আনমেৰিড সেইটো সুধিছে তাৰপিছত এই স্পাউচ নেমটো এডিশ্যনেল যদি আপোনালোকে দিব নিবিচাৰে তেতিয়াহ'লে নিদিলেও হৈ যাব তাৰপিছত মোবাইল নাম্বাৰটো ইয়াত শ্ব' আপে হৈ গৈছে তাৰপিছত গাৰ্জেন মোবাইল নাম্বাৰটো মেণ্ডেটৰী হয় আপোনালোকৰ যিটো ফাদাৰ বা মাদাৰৰ মোবাইল নাম্বাৰ এটা দি দিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ তাৰপিছত ফাৰ্ষ্ট নেম লাষ্ট নেম সেই গোটেইকেইটা শ্ব' আপ হৈ যাব কাৰণ এতিয়া ৰেজিষ্টাৰ কৰিছিলে সেই তাত আপোনালোকে অলৰেডি এণ্টাৰ কৰি দিয়া হৈছে তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব দিছে মেল নে ফিমেল তাৰপিছত কেটেগৰী ST SC জেনেৰেল সেই গোটেইকেইটা চিলেক্ট কৰিব দিছে আৰু ইউ ফ্ৰম টি ট্ৰাইবৰ হ'লে এইটো য়েছ কৰি দিব যদি নহয় তেতিয়াহ'লে ন' কৰি দিলেও হৈ যাব তাৰপিছত এড্ৰেছ ডিটেইলো সোধা হৈছে আপোনালোকে ইয়াত লোকেলিটি তাৰপিছত ভিলেজ আপোনালোকৰ ইয়াত পিঅ'টো দিলেও হৈ যাব তাৰপিছত পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ষ্টেট পিনক'ড আপোনালোকে চিলেক্ট কৰিব লাগিব কিছুমান লিখিব লাগিব তাৰপিছত যদি পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেতিয়াহ'লে চিম্পলি ইয়াত টিক মাৰ্ক দি দিব তেতিয়া অট'মেটিকেলি ইয়াৰ যিটো লেফ্ট ছাইডৰখিনি ৰাইট ছাইডলৈ আহি যাব তাৰপিছত আপোনালোকৰ বাবে জেনেৰেল কিছুমান ডিটেইলছ সোধা হৈছে ইয়াত আপোনালোকে দেখা পাইছে আধাৰ নম্বৰ তাৰপিছত আৰু চিটিজেন অফ ইণ্ডিয়া তাৰপিছত APUES হাও কেনেকৈ তাৰপিছত পাৰ্মানেণ্ট PRC লাগিব আপোনালোকৰ বাবে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম তাৰপিছত হেভি ৰিপ্ৰেজেণ্ট অফ স্পৰ্ট যদি স্পৰ্টৰ বাবে আপোনালোকে স্পৰ্টৰ কিছুমান চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰি দিব যদি নাই তেতিয়াহ'লে ন' কৰি দিলেও হৈ যাব স্পৰ্ট এক্টিভিটি পাৰ্টিচিপেশ্যন নেম সেইটো সোধা হৈছে তাৰপিছত চাৰ্টিফিকেট নাম্বাৰটো নেম অফ দ্য চাৰ্টিফিকেট অৰ্গেনাইজেশ্যন ইছ্যু যোনটো অৰ্গেনাইজেশ্যনে চাৰ্টিফিকেটটো ইছ্যু কৰিছে সেইটো নাম দি দিব লাগিব তাৰপিছত কালচাৰেলৰ লগত জড়িত বা আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়াত দিব পাৰিব এনেদৰে আপোনালোকে নিজৰ মতে ইয়াত ফিল আপ কৰি গৈ থাকিব পাৰে ইয়াত NCCৰ বাবেও সুধিছে যদি NCC আপোনালোকৰ আছে তেতিয়াহ'লে য়েছ কৰি দিব পাৰে নতুবা ন' তাৰপিছত PW পাৰ্চন উইথ ডিচেবিলিটি ইয়াত যদি আপোনালোকে দিব্যাংগ হয় তেতিয়াহ'লে য়েছ যদি নহয় তেতিয়াহ'লে ন' কৰি দিলেও হৈ যাব তাৰপিছত ইয়াত কিছুমান ডিটেইলছ সোধা হৈছে তাৰপিছত এডুকেশ্যনেল ডিটেইলছ HSLC তাৰ ডিটেইলছো দিব লাগিব এই গোটেইকেইটাত আপোনালোকে দিব লাগিব তাৰপিছত যেতিয়া আপোনালোকে ফিল আপ কৰে তাৰপিছত 12ৰ বাবেও 12ৰ যিকেইটা ডিটেইলছ সেইকেইটাও সোধা হৈছে তাৰপিছত আপোনালোকৰ যিটো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন BEd DLEd স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা ইন এডুকেশ্যন যিটো আছে আপোনাৰ এই তিনিটা অপশ্যনৰ যিটো আছে DLEd আছে যদি DLEdটো চিলেক্ট কৰি দিব DLEd আছে যদি BEd আছে যদি BLEd আছে যদি BLEdটো
নতুবা ডিপ্ল'মা ইন এডুকেশ্যন আছে যদি সেইটো আপোনালোকে চিলেক্ট কৰি দি পিনি ইয়াত পাছিং ইয়েৰ টোটেল মাৰ্ক সেই গোটেইকেইটা সোধা হৈছে তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছো লাগিব কাৰণ এইটো ডিগ্ৰী লেভেলৰ হ'ব গতিকে গ্ৰেজুৱেশ্যনৰ ডিটেইলছকেইটা আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰপিছত মাষ্টাৰ্ছ কোৱালিফিকেশ্যন যদি আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন নাই তেতিয়াহ'লে বা মাষ্টাৰ্ছ কোৱালিফাই কৰা নাই তেতিয়াহ'লে আপোনালোকে চিম্পলি এইটো স্কিপ কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াত আহি গৈছে তাতে এক্স ছাৰ্ভিচমেন যদি আপোনালোকে কিবা কৰি আছে সেইটোত য়েছ নতুবা আপুনি চিম্পলি ন কৰি দিলেও হৈ যাব তাৰপিছত যদি আপোনালোকে য়েছ কৰি দিয়ে তেতিয়াহ'লে এইকেইটা ফিল আপ কৰিব লাগিব যদি ন কৰে তেতিয়াহ'লে এইটো মেণ্ডেটৰী নহয় তাৰপিছত যেতিয়া আপোনালোকে কমপ্লিটলি কেয়াৰফুলি ফিল আপ কৰাৰ পাছত এই দুটা অপশ্যনত আপোনালোকে টিক মাৰ্ক দি পিনি ফাইনেল ছাবমিশ্যন কৰি দিব পাৰি আপোনালোকৰ গতিকে এনেদৰে আপোনালোকৰ যিটো LP টিচাৰ বা আপাৰ প্ৰাইমাৰী টিচাৰৰ এপ্লিকেশ্যন এনেদৰে আপোনালোকে নিজৰ মোবাইল বা লেপটপত নিজেই কৰিব পাৰে গতিকে যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু এটা অনুৰোধ যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে তেতিয়াহ'লে আমি ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ যদি আমি অনুপ্ৰাণিত হওঁ তেতিয়াহ'লে আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ বাই বাই